অসমৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা এইফালে তেখেতক সম্বৰ্ধনা জনাবলৈ মই অনুৰোধ জনাইছোঁ। ধন্যবাদ। ভূটান সীমান্তলৈ যাব নিবিচাৰে, চহৰ অঞ্চললৈ যাব নিবিচাৰে, পাহাৰীয়া অঞ্চললৈ যাব নিবিচাৰে। যদি আমাৰ কি কাক চাবাইছা মামাক চাবাইছা তই কাক চাবাইছা মামাজী আহি পাইছেনে মামা আহি পাইছেনে মামা ক'ত আছে অঁ কিমান সময় লাগব আহি পাওঁতে কি লাষ্ট কৰছা দেখোন কিয়া ইয়ে মামাক চাবাইছে আৰু লাজো কৰছে এইখান কি বুট খাবা নেকি ইয়াতে কি লেখা আছে পানাৰীবাসী বাবে গৌৰৱ প্ৰতিগৰাকী কি প্ৰগতিৰ পথত পানেৰী সমষ্টি অসম জনপ্ৰিয় মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে এইখান না আহি পাব আৰু বেছি দিন নাই না এয়া হ'ল মামাক চাবৰ কাৰণে ইমান মানুহ এতিয়া বৰ্তমান আহি পোৱা নাই আহি পাব আৰু এইয়া মামা আহি আছে আমাৰ মামা ডাঙৰীয়া আহি আছে এইখন চাওক এইয়া এয়া বা কি মানুহ দুই পাকমান ঘূৰিব এই ওপৰত দুই পাকমান ঘূৰি উঠিহে নামব তাকেতো টংলা কলেজতো দুই পাকমান ঘূৰিব ওপৰত এনেই টংলা কলেজ বুলি কৈছে বৰতলা ফিল্ডত নামব মামা এক ৰাউণ্ড মাৰিৰ ওপৰত আৰু দুই ৰাউণ্ডমান মাৰিব তাৰপিছত ডাইৰেক্ট ফিল্ডত নামব হয় না দেখা পালে নাই প্লেন প্লেন ইমান মানুহ নাহে মামাৰ কাৰণে কিমান মানুহ এই ফিল্ডত চাওক ধৰি বিষয়াসকল দলীয় ৰাইজসকল আইসকল সকলোকে আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ। আপোনালোকৰ বহু প্ৰত্যাশিত কমলা যিখন কি গৰম আজি এতিয়া আমি দেখা নাই আমাৰ সাধাৰণ কাৰ্যসূচী শুভাৰম্ভ হৈ আছে সেয়ে আমি অকণমান সময় আমি ধৈৰ্য সহকাৰে ৰৈ থাকিবৰ কাৰণে আপোনালোকক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। মামা মামা
সমষ্টিৰ সন্মানীয় বিধায়ক মামাক চাৱা মানুহ কি দাউৰা দাউৰি বা অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক পানেৰী সমষ্টিবাসীলৈ আগবঢ়োৱা অৱদানৰ বাবে কি দাউৰিছে মানুহগিলা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। দিছে বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়া আৰু আমাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী মহোদয় জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া সহযোগ কৰিছে। তো ৰাইজ মুখ্যমন্ত্ৰী ডাঙৰীয়া মঞ্চলৈ আহি আছে, কিন্তু ইয়াৰ আগে আগে অসমৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা এইফালে তেখেতক সম্বৰ্ধনা জনাবলৈ মই অনুৰোধ জনাইছোঁ। এতিয়া মই আমাৰ বিটিআৰৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়াক বক্তব্য ৰাখিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আপোনালোকৰ মনত আছে ইলেকশ্যনৰ আগতে ইয়াতে ময়ো পদযাত্ৰা কৰিছিলোঁ। বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াক আপোনালোকে ইমান ভোটত জিকাই পঠাইছিলে। এতিয়া আকৌ লোকসভা আহিছে, আকৌ ভোট দিব লাগিব। সেইকাৰণে আপোনালোকক আমি কংলাৰ কাৰণে কি কৰিব খুজিছোঁ তাৰ ওপৰত অলপমান কম। তাৰ লগে লগে আজি আমাৰ মন্ত্ৰী অশোক সিংহাল ডাঙৰীয়াৰ প্ৰচেষ্টাত আৰু আপোনালোকৰ মৰমৰ বিধায়ক আমাৰ সকলোৰে সন্মানৰ অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াৰ প্ৰচেষ্টাত আমি কংলাত এটা নতুন পানী যোগান প্ৰকল্পৰ কাম হাতত লৈছোঁ। এই পানী যোগান আঁচনিত 35 crore rupees 35 কোটি টকা আমি খৰচ কৰিম আৰু মই আশা কৰিছোঁ যে আমাৰ 1, 2, 3, 4 এই গোটেইকেইটা কংলা চহৰৰ আমি গোটেইকেইটা ৱাৰ্ডক সামৰি আপোনালোকৰ পানী দিয়াৰ আমি ব্যৱস্থা কৰিম। আমাৰ এই আঁচনিটো যেতিয়া খুব ভাল কৰি হৈ যাব, এই আঁচনিটোৰ জৰিয়তে টংলা টাউনৰ সকলো পৰিয়ালকে আমি পানী দিব পাৰিম, বিশুদ্ধ খোৱা পানী দিব পাৰিম। মই মাজে মাজে খবৰ লৈ থাকিম আঁচনিটো যাতে ভাল কৰি হৈ যায়। মন্ত্ৰী অশোক সিংহাল মাজে মাজে ইয়াত আহি থাকিব আঁচনিটোৰ কাৰণে। বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া আছেই। আপোনালোকক আমি খুব সোনকালে এটা সুন্দৰ পানী যোগান আঁচনি আমি আপোনালোকক উপহাৰ দিম। শ্ৰদ্ধা ৰাইজ, আমাৰ টংলা হায়াৰ ছেকেণ্ডেৰী স্কুল এখন ঐতিহ্যমণ্ডিত স্কুল। এই স্কুলখনৰ বিল্ডিংটো আমি নতুনকৈ বনাব খুজিছোঁ। ইয়াতে স্মাৰ্ট ক্লাছৰুম থাকিব, সকলো সুবিধা থাকিব। আমি 8 কোটি টকা দি টংলা হায়াৰ ছেকেণ্ডেৰী স্কুলৰ বিল্ডিংটো আমি কম
কমপ্লিট নতুন কৰি আপোনালোকক মঞ্জুৰ হৈছে। শিক্ষামন্ত্ৰী ৰনোজ পেগু ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে। 2 মাহৰ ভিতৰত টেণ্ডাৰ হ'ব আৰু আমি ধুনীয়া স্কুল এখন আপোনালোকক আমি বনাই দিম। ননৈ নদীৰ জালিমুখ বান্ধৰো আমি প্ৰায় 16 কোটি টকা খৰচ কৰি আমি পুনৰ নিৰ্মাণ কৰিম, যাতে আপোনালোকৰ বানপানীৰ সময়ত ক্ষতি নহয়। টংলা চহৰত আজি আমি এটা ডাঙৰ কাম কৰিব খুজিছো। 1987 চনতে ইয়াৰ লগত মই আৰু 2টা আঁচনি টংলাৰ কাৰণে দিব খুজিছো। আমাৰ টংলা কলেজত আৰ্ট, ছায়েন্স আৰু কমাৰ্চ 3টা ষ্ট্ৰীম আছে। কলেজত ভাল এটা অডিটৰিয়াম নাই। কলেজত এটা ভাল অডিটৰিয়াম বনাবৰ কাৰণে আজিৰ সভাত মই 10 কোটি টকা ঘোষণা কৰিছো। বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াই ভাল এজন আৰ্কিটেক্ট আনিব, নাৰিকল ভাঙিব। 2 মাহৰ ভিতৰত মই পইচা দি দিম। 18 মাহৰ ভিতৰত ভাল অডিটৰিয়াম হ'ব লাগিব। লাগিবনে নাই? মই আজিয়ে আমাৰ অধ্যক্ষ মহোদয়ক দায়িত্ব দি থৈ গ'লো। আমাৰ টংলা টাউনত ৰাস্তা ঘাট, নলা নৰ্দমা আৰু ভাল কৰি বনোৱাৰ প্ৰয়োজনীয়তা আছে। টংলা ৰাস্তা ঘাট ড্ৰেইনৰ কাৰণে আজি মই PWD ডিপাৰ্টমেণ্টৰ পৰা 25 কোটি টকা আজি আকৌ ঘোষণা কৰিছো। যি আঁচনি চলি আছে তাৰ অতিৰিক্ত কৰি টংলা টাউনখন সুন্দৰ কৰি বনাবৰ কাৰণে মই 25 কোটি টকা অসম চৰকাৰৰ হৈ আজিৰ সভাত মই ঘোষণা কৰিছো। শ্ৰদ্ধা ৰাইজ, ইয়াৰ পিছত আমি ভেৰগাঁৱত যাম, ডিমাকুছিত যাম। পানেৰী সমষ্টিৰ কাৰণে আজি আমাৰ বহুত কৰিবলগীয়া কাম আছে। ভেৰগাঁৱৰ কথাখিনি ভেৰগাঁৱত ক'ম, ডিমাকুছিৰ কথাখিনি ডিমাকুছিত ক'ম। এনেকৈ আজি আমি দিনটো আমাৰ সকলো মন্ত্ৰীক লৈ আজি আমি পানেৰী সমষ্টিতে থাকিম আৰু ৰাতিও পানেৰীতে থাকিম। কালিহে যাম, ৰাতি ঠিকছে খাই গৈ যাম আৰু যোনে তেনেকৈ এতিয়া আমাৰ স্পীকাৰে কিমান ভাল কৰি খুৱাই জানো, এইটো তেওঁৰ ওপৰতে পৰিব, হয়নে নহয়? তথাপিতো আমি কিন্তু গোটেইবোৰ আজি খাম বুলি আহিছো, হ'বতো? এতিয়া মই আপোনালোকক কেইটামান অকণমান বেলেগ কথা ক'ব খুজিছো। যিখিনি কথা এইবাৰ আমি বাজেটত দৰিদ্ৰ দুখীয়া মানুহৰ কাৰণে আমি ঘোষণা কৰিছো।